মাননীয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, এইমাত্ৰ আজিৰ এই মূল সভাখন উদ্বোধন কৰা বিশিষ্ট উদ্বোধক মহোদয় দীপেন দত্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকল, উপস্থিত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই আপোনালোক সকলোকে অন্তৰৰ শ্ৰদ্ধা ভক্তি আৰু মৰম জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যিটো লক্ষ্য আৰু উদ্দেশ্য লৈ এই জাতীয় বিদ্যালয় ৰঙাজানৰ বাকৰি জাতীয় বিদ্যালয় সমাৰোহ আপোনালোকে অনুষ্ঠিত কৰিছে, আপোনালোকৰ সেই আশা সেই সপোন পূৰ হওক আৰু অসমৰ সমাজ জীৱনৰ প্ৰতি যিটো অৱদান আৰু অধিক দৃঢ় কৰক। এইমাত্ৰ সন্মানীয় উদ্বোধক মহোদয়ে আপোনালোকৰ আগত মোৰ বিষয়ে কিবা কিবি দুটামান কথা কৈছে। মই আপোনালোকক কওঁ যে মই সেই ধৰণৰ ব্যক্তি নহয়, মোৰ পৰা সিমানখিনি আপোনালোকে আশা নকৰিব, কাৰণ ভীমৰ গদা দাঙিবলৈ হ'লে প্ৰথমতে ভীমৰ বলটো নিজৰ গাত অৰ্জন কৰি ল'ব লাগিব। মোৰ সেই সাহসো নাই, সেই বলো নাই, গতিকে মই ভীমৰ গদা দাঙাৰ চেষ্টা নকৰোঁ। কিন্তু সামান্য জ্ঞান আৰু বুদ্ধিৰে মই যিখিনি ঢুকি পাওঁ, যিখিনি উচিত বুলি মই বিবেচনা কৰোঁ, সেইখিনিকে মই আপোনালোকৰ আগত মোৰ চিন্তাটোৰ ভাগ বতৰা কৰিব। আজিৰ পৰা প্ৰায় 25 বছৰৰ পূৰ্বে 1994 চনত অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল অসম জাতীয় বিদ্যালয়, আৰু সেই তেতিয়াৰ পৰাই আজি এই সুদীৰ্ঘ 25 বছৰৰ যিটো যাত্ৰা, এই যাত্ৰাটোৰ যদি আমি অলপ উত্থান পতনলৈ মন কৰোঁ, বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আহি আজি অসম জাতীয় বিদ্যালয় এখন কেৱল বিদ্যালয় হৈ থকা নাই। আজি অসমৰ সমাজ জীৱনত অসম জাতীয় বিদ্যালয় হৈছে এক নতুন বিপ্লৱ, এক নতুন আন্দোলন, যিটো আন্দোলনত অসমৰ ভাষা, অসমৰ সাহিত্য, অসমৰ সংস্কৃতিৰ প্ৰতি এটা সুকীয়া টান থকা, এটা সুকীয়া দুৰ্বলতা থকা একাংশ মানুহৰ মঞ্চ হৈছে। আৰু আজিৰ দিনটোত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অতি কমেও প্ৰায় 1200 সংগঠিতভাৱেই হওক বা অসংগঠিতভাৱেই হওক অসম জাতীয় বিদ্যালয়ৰ শাখা প্ৰশাখা গঢ় লৈ উঠিছে। আজি যদি আমি এই জাতীয় বিদ্যালয়বিলাকৰ স্বৰূপ চাওঁ, তেনেহ'লে দেখিম অসমৰ এই জাতীয় বিদ্যালয়বিলাকৰ দুটা চৰিত্ৰ আছে, এক ৰাজহুৱা খণ্ডৰ, দুই ব্যক্তিগত খণ্ডৰ। জাতীয় বিদ্যালয় ৰঙাজান এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়, ইয়াৰ এগৰাকী স্বত্বাধিকাৰ আছে, এগৰাকী সঞ্চালক আছে, আৰু এই বিদ্যালয়খনৰ বাহিৰে আন যিটো শাখা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু স্থানত, সেই শাখাসমূহৰ ভিতৰত হৈছে ৰাজহুৱা খণ্ড। একাংশ মানুহ লগ হৈ সেই জাতীয় বিদ্যালয়বিলাক পৰিচালনা কৰি আছে। সামগ্ৰিকভাৱে আমি যদি অসমৰ শিক্ষা ব্যৱস্থাটোলৈ মন কৰোঁ, তেনেহ'লে আমি দেখিম যে তিনি ধৰণৰ বিদ্যালয়ে অসমৰ শিক্ষা খণ্ডটো আজিৰ দিনত ধৰি ৰাখিছে, এক চৰকাৰী, দুই বেচৰকাৰী, আৰু সেই বেচৰকাৰী খণ্ডৰে দুটা শাখা, এক ৰাজহুৱা, দুই ব্যক্তিগত খণ্ড, অৰ্থাৎ এই জাতীয় বিদ্যালয়ৰ এই দ্বিতীয়টো শ্ৰেণীৰ অন্তৰ্ভুক্ত। আমি যদি মন কৰোঁ তেনেহ'লে দেখিম যে শ্ৰীমন্ত শংকৰদেৱ দেৱৰ নামত আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শংকৰদেৱ শিশু নিকেতনেই হওক, বিদ্যা নিকেতনেই হওক, এনেধৰণৰ কিছুমান মাতৃভাষা মাধ্যমৰ বিদ্যালয় দিনক দিনে ঠন ধৰি উঠিছে। কিন্তু এই মাতৃভাষা মাধ্যমৰ বিদ্যালয়বিলাকৰ ভিতৰত আপোনালোকে যদি চাই তেনেহ'লে দেখিব যে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত যিমানেই তাত সা সুবিধা প্ৰদান নকৰক কিয়, যিমানেই আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ চৰকাৰে নিত্য নতুন কৌশল অৱলম্বন নকৰক কিয়, কোনো ধৰণৰ তাত কাম দিয়া নাই। মুষ্টিমেয় কেইখনমান বিদ্যালয়ক বাদ দি বাকী সকলো বিদ্যালয় এতিয়া দিনক দিনে মৃত্যুৰ গহ্বৰলৈ গৈ আছে। কিন্তু তাৰ বিপৰীতে আমি যদি চাওঁ তেনেহ'লে দেখিম যে শংকৰদেৱ শিশু নিকেতনেই হওক,
বা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত নিৰ্মাণ হোৱা এই ব্যক্তিগত খণ্ডৰ বা ৰাজহুৱা খণ্ডৰ বিদ্যালয়বিলাকেই হওক দিনক দিনে উত্তৰণৰ দিশত আগবাঢ়িছে। কেনেকৈ সম্ভৱ হৈছে? একেখন অসম, একেখিনি অসমীয়া মানুহ, একেখিনি বিষয়া, একেখিনি চিন্তাৰ মানুহ। তাৰ পাছত চৰকাৰী খণ্ডৰ ইমানখিনি সা সুবিধা থকাৰ পিছতো চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ কিয় আজি ধ্বংসমুখী যাত্ৰা? কিন্তু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ বা ব্যক্তিগত খণ্ডৰ যিমানবিলাক বিদ্যালয় ৰাজ্যখনৰ গঢ় লৈ উঠিছে, এই বিদ্যালয়বিলাক কেতিয়াও মৰিবলগীয়া হোৱা নাই বা মৃত্যুমুখলৈ গতি কৰা নাই। ওলোটা হৈছে, দিনক দিনে উত্তৰণ হৈছে। কিয়? সেইটোৱেই পাৰ্থক্য যে ইয়াত যিখিনি মানুহৰ সন্তানে পঢ়িছে তেওঁলোক কোনো অনিল আম্বানী বা মুকেশ আম্বানী ঘৰৰ মানুহ নহয়। একেই অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ একাংশ প্ৰতিনিধি। এই মানুহখিনিৰ যিটো চিন্তা, এই মানুহখিনিৰ অভিভাৱকসকলৰ যিটো ধাৰণা, যিটো আশা, আপুনি চাব অপ্ৰিয় হ'লেও সত্য যে অসম জাতীয় বিদ্যালয়ৰ কি শিক্ষক, কি ছাত্ৰ ছাত্ৰী আৰু কি অভিভাৱক, এই মানুহখিনিৰ কিন্তু একেখন অসমতে থকাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ এটা সুকীয়া মন আৰু মগজু আছে, যিটোত অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতিৰ প্ৰতি এটা টান আছে, টান। আৰু সেইকাৰণে এই বিদ্যালয়বিলাকৰ এতিয়া উত্তৰণ হৈছে। অন্তৰৰ পৰা যিটো তাগিদা, সেই তাগিদাটো এই বিদ্যালয়ত আছে, যিটো চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এতিয়া অভাৱ। যিটো দায়বদ্ধতা, যিটো বিশ্বাস আৰু যিটো আস্থা সেই বিদ্যালয়বিলাকে পাব লাগিছিল, আজি হেৰুৱাইছে। আৰু তাৰ বিপৰীতে জাতীয় বিদ্যালয়ে সেয়া দিনক দিনে ধৰি ৰাখিব পাৰিছে, আগুৱাই নিবলৈ সক্ষম হৈছে। এই যে আজিৰ সন্মানীয় সভাপতিগৰাকী এই বিদ্যালয়খনত এই সমাৰোহখন অনুষ্ঠিত কৰিবৰ কাৰণে বিগত 2টা মাহ তেখেতৰ নেতৃত্বত ইয়াৰ শিক্ষক সমাজ, অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগ বা বিদ্যালয়খনৰ সঞ্চালককে প্ৰমুখ্য কৰি যিসকল ওতঃপ্ৰোতভাৱে বিদ্যালয়খনৰ লগত লাগি থাকে, তেখেতসকলে যিখিনি কষ্ট কৰিছে, যিখিনি অহোপুৰুষাৰ্থ চেষ্টা কৰিছে সফল কৰিবৰ কাৰণে, সেই আন্তৰিকতাটো আপুনি কিমানখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক, অভিভাৱক বা তাৰ লগত জড়িত হোৱা ব্যক্তিৰ ক্ষেত্ৰত আপুনি দেখিবলৈ পায়? নাপায়। একেই অসমীয়া মানুহ, কিন্তু ক'ৰবাত কিবা এটা পাৰ্থক্য আছে। এই চিন্তাটোৰ কাৰণে আজি আমি অসম জাতীয় বিদ্যালয়ক এক আন্দোলনৰ, এক বিপ্লৱৰ অন্য নাম বুলি অভিহিত কৰিবলৈ বাধ্য হৈছোঁ। আৰু মই আশা কৰিম যে শদিয়াৰ পৰা ধুবুৰীলৈ আজি অসম জাতীয় বিদ্যালয়ে যিটো ভূমিকা গ্ৰহণ কৰিছে, এয়াই যথেষ্ট নহয়। অনাগত দিনত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত নিৰ্মাণ হোৱা বিদ্যালয়বিলাকৰ আৰু অধিক গুৰু দায়িত্ব আহি পৰিছে, আহি পৰিব। আৰু সেই দায়িত্ব অসম জাতীয় বিদ্যালয়ৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী ব্যক্তি কাণ পাতি ল'ব লাগিব। মই কিয় কৈছোঁ? আজি অসমখনত এনেকুৱা বহুত তথাকথিত ভদ্ৰলোক আমি দেখিবলৈ পাওঁ, যিবিলাকৰ ধন আছে, ঐশ্বৰ্য আছে, অট্টালিকা আছে, আছে বহুত আভিজাত্যৰ প্ৰতি দামী গাড়ী, কিন্তু সেই মানুহবিলাকৰ এটা বস্তু নাই যিটো আপোনালোকৰ আছে, সেইটোৱে হৈছে স্বাভিমান। স্বাভিমান। তেওঁলোকে আপুনি জীৱনত কোনোদিন উঠিবলৈ নোপোৱা গাড়ী বা থাকিবলৈ নোপোৱা ঘৰৰ তেওঁলোক বাসিন্দা বা স্বত্বাধিকাৰী হ'ব পাৰিছে, কিন্তু আপুনি যিখন হৃদয়ৰ গৰাকী হ'ব পাৰিছে, তাৰ পৰা তেওঁলোক বহুত দূৰত অৱস্থান কৰিবলগীয়া হৈছে। আজিও মই কিয় কৈছোঁ? এনেকুৱা অসংখ্য মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আমাৰ ৰাজ্যখনত, যি নিজৰ সন্তানে অসমীয়া ভাষাটো যেতিয়া ক'ব নাজানে, সেইটোক লৈ তেওঁলোকে গৌৰৱ কৰে। মোৰ ল'ৰাটোৱে অসমীয়া ক'বই নাজানে, জানে? মোৰ ছোৱালীজনী অসমীয়া পঢ়িব নাজানে নহয়। সেই সকল মানুহক, সেই শ্ৰেণীটোৰ প্ৰতিনিধিক এই তথাকথিত অট্টালিকা, এই তথাকথিত আভিজাত্যৰ প্ৰতি দামী গাড়ীৰ মাজত মই আবদ্ধ কৰি ৰাখিব বিচাৰোঁ এই কাৰণেই, কাৰণ তেওঁলোকে শিপাৰ সন্ধান কৰিবই পৰা নাই। মনত ৰাখিব, যিজোপা গছৰ শিপা মজবুত নহয়, ধুমুহা বাদ দিয়ক, এচাটি মলয়া বতাহতেই কেতিয়াবা সেই গছ উভালি পৰে। আৰু সেইসকল মানুহৰ
অৱস্থাও অনুৰূপ তেওঁলোকে নিজৰ সন্তানক কোনোদিন মানুহ কৰিব নোৱাৰে তেওঁলোকে নিজৰ সন্তানক ডক্টৰ বনাব পাৰিব ইঞ্জিনিয়াৰ বনাব পাৰিব প্ৰফেসৰ বনাব পাৰিব মাল্টিনেশনাল কোম্পানীৰ কোটি টকা দৰমহা পোৱা একোগৰাকী বিষয়া কিন্তু কোনোদিন তেওঁলোকৰ বুকুৰ কুটুম সন্তান হ'ব নোৱাৰে বহুত দূৰত থাকি যাব কিয় জানে এই যেটো মাতৃভাষাৰ লগত যেটো আবেগিক সম্পৰ্ক আৰু আত্মিক সম্পৰ্ক আছে মাটিৰ লগত শিপাৰ লগত যেটো আমাৰ সম্পৰ্ক আছে এই সম্পৰ্কটো যাৰ নাথাকে তেওঁলোকৰ অৱস্থা থেৰু সিঙা বেঙেনাৰ দৰে হয় থেৰু সিঙা বেঙেনাৰ দৰে মনত কোনোবা আমেৰিকালৈ গুচি যাব কোনোবা মুম্বাইত থাকিব কোনোবা হয়তো জাৰ্মানীত থাকিব কোনোবা ফ্ৰান্সত থাকিব যিদিনাখন তেওঁ মৃত্যুৰ আগমুহূৰ্তত সেই ডক্টৰ পুতেকক চাবলৈ বিচাৰিব বা সেই অভিযন্তাৰ জীয়ৰীক কাষত বিচাৰিব তেওঁ নাপায় কিন্তু মই আপোনাক এইটো গেৰাণ্টি দি কম 100% নিশ্চিত দি কম এই অসম জাতীয় বিদ্যালয়ৰ পৰা গৈ যদি তেওঁ জাৰ্মানীত থাকেগৈ তেওঁ যদি আমেৰিকাৰ কোনোবা এখন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকে আপুনি মনত ৰাখিব আপুনি মৃত্যুৰ সময়ত যদি সি দেউতাকৰ ওচৰত মাকে তাক বিচৰা বুলি দেউতাকে তাক বিচৰা বুলি গম পায় সি অন্তত এক সপ্তাহৰ ভিতৰত গৰু থপলি আহি মাকৰ ওচৰত উপস্থিত হ'বই দেউতাকৰ ওচৰত উপস্থিত হ'বই কেতিয়াও সেই সকলৰ দৰে সমাধিস্থ হোৱাৰ পিছত আহি সেই মৰিশালিত বন্তি জ্বলাবলৈ তাই নাহে সি জীয়াই থাকোঁতে আহিব এইটোৱেই পাৰ্থক্য জাতীয় বিদ্যালয়ৰ লগত যেটো আত্মিক সম্পৰ্ক সেই সম্পৰ্কটো সেই ধৰণৰ এজন সন্তানক আপুনি মানুহ কৰিবৰ কাৰণে আপোনাক দুটা শব্দৰ প্ৰয়োজন হয় আজিৰ দিনত আৰু সেই দুয়োটা শব্দ আপুনি এই অসমীয়া মাধ্যমৰ এই মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পায় ইংৰাজী শব্দও আছে হিন্দী শব্দও আছে অনুৰূপ ধৰণৰ কিন্তু অসমীয়া সেই শব্দ দুটাৰ মহিমা মই বেলেগ ধৰণে অনুভৱ কৰোঁ কি সেই শব্দ দুটা এক আত্মিক দুই আবেগিক আপুনি নিজৰ সন্তানৰ লগত যেটো সম্পৰ্ক গঢ়ি তোলে আপুনি মনত ৰাখিব এই দুয়োটা শব্দই এটা বেলেগ পৰিৱেশ দিয়ে এক আত্মিক আৰু দুই আবেগিক এদিন মই সাক্ষাৎকাৰ লওঁতে অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ পণ্ডিত গৱেষক স্বনামধন্য বিশিষ্ট শিক্ষাবিদ মোৰ অতি শ্ৰদ্ধাৰ শিল্পী ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰক মই সুধিছিলোঁ ছাৰ আপুনি যদি জীৱনত নৱকান্ত বৰুৱাক লগ নাপালেহেঁতেন আপুনি এইজন ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ হ'লহেঁতেন নে আৰু যদি আপুনি তফজ্জুল আলীক লগ নাপালেহেঁতেন আপুনি মানুহে গম পোৱা সেইজন গীতিকাৰ বীৰেন্দ্ৰনাথ দত্ত হ'লহেঁতেন নে সেইজন বীৰেন্দ্ৰনাথ দত্ত ছাৰে মোৰ চকুলৈ 1 মিনিট তধা লাগি চাই মোক উত্তৰ দিছিল যে তুমি ঠিকেই কৈছা এই দুইজন মানুহৰ যেটো মোৰ জীৱনত অৱদান মই আমৃত্যু মনত ৰাখিব লাগিব মই তেতিয়া কৈছিলোঁ যে কোনজনৰ অৱদান আপোনাৰ কাৰণে বেছি শ্ৰেষ্ঠ আৰু কোনজন আপুনি অনবৰতে মানুহক শ্ৰদ্ধাৰে সুমৰি থাকে বীৰেন্দ্ৰনাথ দত্ত ছাৰে তেতিয়া মোক কৈছিল যে দুয়োজনে মোৰ কাৰণে